নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা ভাগ কৰি সকলোৰে দিনটো মংগলময় হোৱাৰ কামনাৰে আজিৰ যাত্ৰাটো মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এয়া হৈছে প্ৰকৃতিৰ ৰম্যভূমি গুৱাহাটীৰ দীঘলী পুখুৰী পাৰ। মই যিহেতু আহিছোঁ উজান বজাৰ, মোৰ কাম আছে আজি ডেভিড কেফে এণ্ড ৰেষ্টুৰেণ্টত। বলকচোন কি কাম আছে আজি চাই ব্লগটো আৰম্ভ কৰোঁ। এয়া আমি পাই গ'লোঁ ডেভিড কেফে এণ্ড ৰেষ্টুৰেণ্ট। এইখনে হৈছে ডেভিড এণ্ড কেফে ৰেষ্টুৰেণ্ট। আমি বৰ্তমান এতিয়া ভিতৰলৈকে সোমাই যাম। সোমাই আহিলোঁ। এটা সুন্দৰ পৰিৱেশ, সুন্দৰ এটা ভিউ। এইখন হৈছে দোকানৰ স্বত্বাধিকাৰী। এইবিলাক কিমান সুন্দৰকৈ লগোৱা আছে ফটোবিলাক। এইবিলাক লাইটবিলাক চেঞ্জ কৰিম। এইবিলাক লাইট চেঞ্জ হ'ব। এটা ধুনীয়া পৰিৱেশ। ছাইডত এইবিলাক ৱালপেপাৰো লগোৱা আছে। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাইটখিনি আমি উলিয়াই লৈছোঁ এনেকৈ। এইখিনি লাইট, এইখিনি ফিটিং হ'ব ইয়াতে। এইবিলাক লাইট হয়। প্ৰথমতে কাপটোৰ পৰা স্ক্ৰুটো এনেকৈ খুলি লৈছোঁ। লেফ্ট হেণ্ড ৰাইটত দুটা স্ক্ৰু আছে, এনেকৈ খুলি লোৱা হ'ল। তাৰপিছত কেপটো খুলি ল'লোঁ। কেপটো খুলি লৈ ৱেৰৰ ভিতৰত এনেকৈ কাপটো খুলি ভৰাই দিছোঁ। এয়া ভৰাই দিলোঁ। তাৰপিছত ওপৰত এনেকৈ মেজাৰমেণ্টটো আমি চাই লৈছোঁ কিমানত লাগে। তাৰপিছত স্ক্ৰুৰ সহায়ত ক্লেম্পটো এনেকৈ ফিটিং কৰা হ'ল চিলিঙত। এনেকৈ তাৰপিছত ব্লেক টেপৰ সহায়ত পজিটিভ নিগেটিভ এনেকৈ কানেকশ্যন কৰি টেপটো মাৰি দিলোঁ যাতে শ্বৰ্ট নহয়। এইফালেও দিয়া হ'ল এনেকৈ কানেকশ্যনটো কৰি। তাৰপিছত এনেকৈ স্ক্ৰুৰ সহায়ত হেংগিং লাইটটো এনেকৈ লগাই দিলোঁ। তাৰপিছত হেডলাইট বাল্ব আছিলে, সেইটো এনেকৈ বাল্বটো ঘূৰাই পেলাই লগোৱা হয়। তাৰপিছত চুইচ দিলোঁ, এনেকৈ জ্বলি গ'ল। তো আজিলৈ মোৰ কামটো খুব সুন্দৰকৈ কৰিলোঁ। গোটেইখিনি কাম হৈ যোৱাৰ পিছত এইটো হৈছে ভিতৰৰ পৰিৱেশ। এয়া হৈছে বাহিৰৰ পৰিৱেশ। অকণমান দেখুৱাই মই আজি ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগিছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। জয় আই অসম। ধন্যবাদ।